हेलो एवरीवन खबर ভাল না আপোনালোকৰ তো মই প্ৰথম ভিডিঅ' বনাব ওলাইছোঁ ইউটিউবত এইটো চেনেলটোৰ নাম হৈছে মিয়া ভাই তো নামটো লৈ বহুত ধৰণৰ কন্ট্ৰভাৰ্চিয়েল টাইপ ইয়াতে নামটো হৈ আছে একো নাই যিয়ে কন্ট্ৰভাৰ্চি কৰে হয়তো যিয়ে নামৰ কাৰণে বেয়া পালিও উপায় নাই আৰু নামটো মই এনে ৰাখিছোঁ তাতে মই কিবা একো বেয়া ভাব বা তেনেকুৱা ভাল ভাব লৈ ৰাখা নাই এনে ভাল লাগিছোঁ মই ভাবিলোঁ যে এইটো নামে ৰাখি দিওঁ বা দিয়ক যি কি নহওক কেমেৰা কোৱালিটি চেক কৰি আছোঁ অডিঅ' কোৱালিটি কেনেকুৱা হয় সেইবিলাক চেক কৰি আছোঁ আৰু তাৰ মাজত মই এইটো ইউটিউব চেনেলত মানে ইউটিউবত প্ৰথম নতুন ভিডিঅ' আজি এইটোৱে দি আছোঁ তো আপোনালোকে ছাপোৰ্ট কৰিব অকণমান নতুন যিহেতু সেইকাৰণে বহুত ভুল হ'ব বহুত কথা ক'ব নাপাম হয়তো যদি কেতিয়াবা কেমেৰাৰ সন্মুখত যাবলৈ মানে অলপ লাগি যাব সেইকাৰণে আপোনালোকৰ ৰানিং বাইকৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ এতিয়ালৈকে কেমেৰাৰ সন্মুখত যোৱা নাই আহি যাম চ' ভিডিঅ'বিলাক বেছিভাগ আপোনাৰ মটৰ ব্লগিং পাই থাকিব মই ক'ৰবাত যাই থাকোঁ কিবা বস্তু নতুন কিবা আহিব আৰু ঘূৰি ফুৰা যিহেতু হয় বেছিভাগ গুৱাহাটীতে আৰু বাহিৰত গ'লে সেইবিলাকতো পাই থাকিব মানে যি কি নহওক আৰু ইউটিউবত ভিডিঅ' আপলোড কৰিম এতিয়া কি হয় কি কোনদিনা কি টপিক লৈ ভিডিঅ' হ'ব সেইটো নাজানো আৰু টপিক এতিয়ালৈকে মোৰ কোনো পাৰ্টিকুলাৰ টপিক তেনেকুৱা মই বিচাৰি পোৱা নাই বা হয়তো মাইণ্ডত অহা নাই এতিয়া কেইদিনমান ইয়াতে এইবিলাক কৰি থাকোঁ ইউটিউবত ভিডিঅ'বিলাক বনাই থাকোঁ কোনটো টপিকত কি হয় এইবিলাক তাৰপিছত ফাইনেল টপিক কিবা না কিবা এটা ওলাই যাব তো বাইকত বেছি তেলো নাই একদম বহুত ইণ্ডিকেটৰটো মাৰি আছে কেতিয়াৰ পৰা মাৰি আছে বেছিও নভৰাওঁ 100-150 টকাতে তেলটো ভৰাই লৈ যাওঁ মই এতিয়া ৱালবোৰ্ডত আছোঁ গণেশগুৰি ব্ৰিজৰ তলেৰে যাওঁ মানে আগত পেট্ৰল পাম্প বুলি গণেশগুৰি ব্ৰিজৰ সেইটো ছাইডতে থাকোঁ মই যাব লাগিব লেফ্ট ছাইড হৈ চিধাই যাব লাগিব চিধাই গ'লে আপোনাৰ সেইখিনিত পেট্ৰল পাম্প নাই তো এইটো ইয়াৰ পৰা ভৰাই লৈ যাওঁ গণেশগুৰি ব্ৰিজৰ তলতে আছে আকৌ যদি আপুনি সেইটো ছাইডৰ পৰা আহে তেতিয়াহ'লে আপুনি আকৌ বহুত ইউটাৰ্ণ ল'ব লগা হৈ যাব পাৰে আপোনাৰ GS ৰোডৰ পৰা আহিলে ইয়াতে মই তেলটো ভৰাই লৈ লওঁ তলেদি আহিলে বিৰাট জাম থাকে ছিগনেল এইবিলাক কিবা কিবি এইটো পুলিচ আছে পুলিচবিলাক ইয়াতে কিবা কৰি পুলিচ নহয় MBI বহিছে চেকিং চলি আছে চাগে মোক ৰখাব লাগে মোক নৰখাই বেলেগক ৰখাই আছে মোক ৰখালেতো ভালেই আছিলে থাম্বনেল এটা পাই গ'লে আৰু ভাল এটা কিবা এটা আহিলে হয় প্ৰথম দিনাখনে মোক প্ৰথম ভিডিঅ'টো মোক ৰখাইছে বোলো না আপত দিলে কেতিয়াবা আপত গুচি অকণমান মিটাৰটো দেখা পালে বেছি ভাল লাগে কাৰণ যিখিনি মই ইউটিউবাৰবিলাকক দেখা পাই থাকোঁ ৰাইডাৰবিলাকৰ সিহঁতৰ মিটাৰটো দেখা পায় কিন্তু আকৌ মোৰ বাইকটোৰ আৰু মিটাৰটো বহুত ডাউনত পৰি যায় ন ডাউনত পৰাৰ লগে লগে কি হয় ইয়াৰে ডাউন কৰিব লগা হ'লে মানে ইয়াৰ মিটাৰৰ মানে ফটোটো মানে হয়তো মিটাৰটো যদি দেখাব খোজোঁ তেতিয়াহ'লে আপোনাৰ আগৰ ভিউটো সেইটো বহুত কাট খাই যায় তো এনেকুৱা হৈ আছে প্ৰব্লেমটো আৰু বাকী যিবিলাক বাইক আছে সেইবিলাকতো বহুত ওখ থাকে ন মিটাৰটো বহুত আগত থাকে ওখ থকাৰ কাৰণে আৰু সেইখিনি আৰু হৈ যায় এতিয়া যেনেকৈ নহওক চলিব লাগিব কিবা এটা যোগাৰ ব্যৱস্থাটো মিলাবই লাগিব যিটো বস্তু নেকি মোৰ লগত আছে সেইটোৱে যিহেতু ষ্টাৰ্ট কৰিছোঁ এতিয়া মই বাজেট ইমান বনাব নোৱাৰোঁ যিখিনি আছে সেইখিনিৰে বাছ ভাল আহি আকৌ ব্ৰিজটো কিবাকৈ ক্ৰছ কৰিলোঁ আকৌ পৰি গ'লোঁ জামত ট্ৰেফিক জাম ইমান লাগে আৰু মানে আৰু পাগলা কৰি দিব একদম পূৰা গৰম দিয়া নাই ইমান অলপ ৰ'দ দিছে কিন্তু তথাপিতো ইমান গৰম পৰা নাই কিন্তু মই নিজে গৰম পাই আছোঁ মানে এটা ভয় এটা টেনশ্যন এটা কেনেকুৱা মানে এটা হৈ আছোঁ মানে আপছেট টাইপ হৈ আছোঁ মানে প্ৰথম ভিডিঅ' ন এইবিলাক ভিডিঅ'ত আগৰ পৰা যিহেতু ইমান এক্সপিৰিয়েঞ্চ নাই অলপ চলপ আছে যিহেতু মানে ইমানো নাই ন ৰাইডাৰবিলাকে সিহঁতৰ ভিডিঅ'বিলাক চাই থাকিলে কি ধুনীয়া এটা লাগে আৰু ফেভাৰেট পাৰ্চন বহুত আছে সিহঁতৰ ভিডিঅ'বিলাক চাই থাকোঁ ন সিহঁতৰ চববিলাক সেইবিলাক চাই কেনেতো ভাবি আছোঁ যে মই ইউটিউবত ভিডিঅ' বনাওঁ সিহঁতো বহুত ডাঙৰ চ' এতিয়া মই আৰম্ভণিৰ পৰা আৰম্ভ কৰিছোঁ তো অলপ সময় লাগিব অলপ চাব লাগিব ইয়াৰে যিটো আপোনাৰ ভিউটো আছে এইটো 6 মাইল ব্ৰিজৰ ওপৰৰ পৰা এই আগৰ ভিউটো চাওক না একদম পূৰা এইটো হ'ল ইফালৰ এৰিয়াটো যিটো পাহাৰটো দেখা পাইছে এইবিলাক পাহাৰৰ পৰা মেঘালয় পৰি যায় এইখিনিৰ ভিউটো মানে ধুনীয়া আৰু এটা খানাপাৰাটো আপোনাৰ এটা ছাইড আছে অসমত এটা সেইটো ছাইডত আছে মেঘালয় ব্ৰিজৰ ইটো পাৰত আছে সেইটো হ'ল অসম আৰু সেইটো পাৰত যাব আপুনি তেতিয়া মেঘালয় পৰি যাব এই মাজতে যে কিবা কিবি বন্ধ দিয়ে বা হয়তো লকডাউনৰ সময়ত বেলেগ ধৰণৰ এটাই হৈছে ৰাস্তাৰ লেফ্ট ছাইডৰ এটা খোলা থাকে হয়তো ৰাইট ছাইডৰ এটা বন্ধ থাকে অসম মেঘালয় দুটা বেলেগেই থাকে এইখিনিতো যিখিনি অসমৰ আণ্ডাৰত আছে সেইখিনি অসমৰ
পুলিচ বা আমাৰ অসমৰ অসম চৰকাৰে কণ্ট্ৰল কৰে, সিফালৰখিনিতো সেইটো মেঘালয় চৰকাৰে কণ্ট্ৰল কৰে, মেঘালয় পুলিচে কণ্ট্ৰল কৰে। সেইকাৰণে চবৰে বেলেগ বেলেগেই হয়। মই ইমান দূৰ গৈ ভাঙাগড়ৰ পৰা আহি এতিয়া মই পালোঁ কিমান এই কি কয় খানাপাৰা পামেই আৰু ইয়াৰ পৰা বেছি দূৰ নাই আৰু 1 কিলোমিটাৰমান আছে। এইটো যিটো দেখা পাইছে এইটো আপোনাৰ ফুটব্ৰিজটো, এইটো আপোনাৰ বাঁহৰে বনোৱা, মানে বাঁহৰে আৰ্কিটেকচাৰটোখিনি বাঁহৰে, বাকী এইটো লোহাটো লাগিবই। এইটো হ'ল আপোনাৰ হোটেল তাজ ভিভান্তা। থেংকছ ফৰ ভিজিটিং। এইটোৱে আছিল আপোনাৰ বাঁহৰ এইটো ফুটব্ৰিজটো। ইয়াৰ ছিগনেলটো অফ কৰা আছে, ভালেই হৈছে, চিধাই ডাইৰেক্ট যাব পাৰি আছোঁ।